গাইছ এতিয়া সময় হ'ল ৰাতিপুৱা 7টা আৰু এতিয়া আজি আমি ওলাই আহিছোঁ বহুত এটা লং ৰাইডলৈ। এইফালে ৰাজীৱ আৰু মই, ৰাজীৱ ৰৈ আছে ৰাস্তাৰ কাষত আৰু তাক এতিয়া লগ কৰি লওঁ। তাৰপিছত তাক লগ কৰি দেখাই আছোঁ। আৰু আজি আচলতে বহুত স্পেচিয়েল হ'ব ব্লগটো, বহুত মানে ক'বলৈ বাকী আপোনালোকে চাই শেষলৈকে, তেতিয়া গম পাব গোটেইখিনি। বাকী দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই আছে সুৰজ ব্লগছ, বাকী শেষলৈকে চাব, তেতিয়া গোটেইখিনি গম পাব। তো আমি আহি এতিয়া মইনাপাৰা পালোহি আৰু আমি আচলতে ক'তো ৰাইডত যোৱা নাই, আমি জিমত জইন কৰিব আহিছোঁ। আজি 6 মাহমানৰ আগতে মই জিম জইন কৰিছিলোঁ আৰু 6 মাহমান মাৰিছিলোঁ, তেতিয়া অলপ আহিছিলে বডিটো। তাৰপিছত এতিয়া ঠাণ্ডা দিন আহিলে, ঠাণ্ডা দিনত এলাহ লাগি গ'ল, নুঠি আহিব পৰা নাছিলোঁ। আৰু তেতিয়া আমি বৰদলনিতে মাৰি আছিলোঁ, এতিয়া আহিছোঁ গোগামুখ। আৰু আজি এক্সাইটেড যিহেতু গোগামুখত আজি প্ৰথম আহিছোঁ। আৰু এইফালে ৰাজীৱ আছে, ৰাজীৱ হাই। নহ'লে ৰাজীৱে মই এতিয়া গোগামুখত জিম জইন কৰিব আহিছোঁ, গতিকে আপোনালোকে চাই থাকক আৰু গোগামুখত জিমটো চাব। তেতিয়া আপোনালোকেও কোনোবাই জইন কৰিম বুলি ভাবিছে যদি জইন কৰিব পাৰিব। বাকী ব'লক গৈ আছোঁ এনেকৈ। এতিয়া মইনাপাৰা পালোহি আৰু অকণমান পিছত পামগৈ, ব'লক। চ' গাইছ এতিয়া আমি এনেকৈ আহি গোগামুখ পাই গ'লোহি আৰু অলপ সময়ৰ পাছতে আমাৰ জিমটো পামগৈ। আমাৰ জিমটো আছিলে NSPC ৰোডত। বাকী ব'লক জিমত লগ পাই আছোঁ। চ' গাইছ এইটোৱে জিমটো আছিলে, এইটো জিমটো এতিয়া আমি সোমাই লওঁ আৰু সোমাই দেখাই আছোঁ আপোনালোকক। এইফালে জিমত গান চান লাগি আছে। বাকী ব'লক সোমাই যাওঁ, আজি জইন কৰিম, প্ৰথম দিনা আহিছোঁ যিহেতু। আৰু এনেকৈ প্ৰথম আহি আমাক ৱাৰ্ম আপ কৰিব দিয়া হ'ল আৰু ৱাৰ্ম আপৰ পিছত যিবিলাক ফ্ৰী হেণ্ডৰ মেচিন সেইবোৰো মাৰিব দিয়া হ'ল। আৰু প্ৰায় অলপ দিন আমি ফ্ৰী হেণ্ডৰে মাৰিব লাগিব, যিহেতু আমাৰ হাতবোৰ ফ্ৰী কৰিব লাগিব। তাৰপিছত ৱেইট দাঙিব লাগিব। বাকী ফ্ৰী হেণ্ডৰ ক্লিপ কিছুমান আপোনালোকক দেখাইছোঁ, আপোনালোকে সেইবোৰ চাওক। তো গাইছ এতিয়া জিমৰ পৰা ওলাই আহিলোঁ, জিমৰ পৰা ওলাই আহি মইনাপাৰত অকণমান ৰখিছোঁ। আৰু আমাৰ জিমটো আছিলে NSPC ৰোডত, যিখন এখন বাইকৰ ডিলাৰ আছিলে, আই লাভ গোগামুখ বুলি লিখা আছে। আৰু তাৰ ৰাইট ছাইডে আমাৰ জিমটো আছে, ৱৰ্ল্ড জিম বুলি আছে, জিম ৱৰ্ল্ড। বাকী এতিয়া জিমত আজি বহুত মাৰিলোঁ, গা চা বিষ হৈ আছে। আজি প্ৰথম দিন যিহেতু বহুত দিন মৰা নাই, এক্সাৰচাইজ কৰিব দিছে প্ৰথমতে, ৱাৰ্ম আপখিনি কৰিব দিছে। বাকী এইখিনি ইমান মানে ভাগৰ লাগিছে, আপোনাক কৈছোঁ কি ক'ম আৰু। এতিয়া ঘৰত গৈ অকণমান ৰেষ্ট ল'মগৈ। বাকী ৰাজীৱৰ ক্লিপ কিছুমান মাজে মাজে দিয়া আছে, আমাৰো মোৰো ক্লিপ কিছুমান দিয়া আছে, আপোনালোকে চাব সেইবিলাক। আৰু বাকী চাওঁ দিনটোলৈ কি পাওঁ, যদি ডেইলি ব্লগ হয়গৈ গোটেইখিনি দেখাওঁ আপোনাক, যদি নহয় কি হয় চাওঁ আৰু। বাকী আপোনালোকে চাই থাকক, গোটেই গা বিষ এতিয়া। বাকী ব'লক ঘৰত লগ পাইছোঁ। আৰু এনেকৈ মই জিমৰ পৰা আহি এতিয়া গৰু মেলিব আহিলোঁ। আৰু আজিকালি আচলতে কি হয় জানেনে, ভিডিঅ' নিদিলে ভাল নালাগে। আৰু ভিডিঅ' এডিট কৰি যিটো এটা মজা লাগে ন, সেইটো মজা আচলতে বেলেগত পোৱা নাযায়। আৰু ভিডিঅ' চিডিঅ' নবনালে ঘৰত এনেই থকা হয়, আমনি লাগে। চ' ভিডিঅ' চিডিঅ' দি থাকিলে মনটো ভাল লাগে আৰু মই এতিয়া কওঁ আপোনালোকক মই জিমত কিয় জইন কৰিলোঁ। আচলতে স্বাস্থ্যটো ভালে ৰাখিবলৈ আপোনালোকে শৰীৰ চৰ্চা কৰক, ঘৰত এনেই থকাতকৈ। এনেই থকা টাইমটোত কৰক, আচলতে বিজি হৈ থকা টাইমত কৰিব নালাগে। আৰু যিবিলাক এনেই নৰ্মেলি কাম চাম কৰি থাকে তেওঁলোকে বাৰু এনেও স্বাস্থ্য ভালেই থাকিব তেওঁলোকৰ, কাম চাম আচলতে কৰিবই লাগিব। মই জিমত জইন কৰা উদ্দেশ্যটো সেইটোৱে, মই ইমান কাম চাম নকৰোঁ ঘৰত, আৰু তেনেকৈ কামো নাথাকে ঘৰত। অকল আমাৰ ঘৰত গৰুকেইটা অনা আৰু গৰুকেইটা নিয়াৰ বাহিৰে বেলেগ ইমান কাম নাথাকে। বাকী মই ঘৰত এনেই থকাতকৈ বোলো জিমটোকে জইন কৰি লওঁ, আৰু সেইকাৰণে জিমটো জইন কৰি ল'লোঁ। বাকী আপোনালোকে জানেই জিমটো জইন কৰিলে কিমান আচলতে সুবিধাজনক। শৰীৰ চৰ্চা কৰি থাকিলে আচলতে আপোনাৰ বেমাৰ আজাৰ একেবাৰে কম হয়। আৰু শৰীৰ চৰ্চা কৰি থাকোঁতে আপোনালোকৰ পানীটো পিয়াহ লাগে, পানী খায় আপোনালোকে। পানী জানেই আমাৰ শৰীৰত পানী কিমান প্ৰয়োজন। সেই এনেকৈয়ে আপোনালোকৰ বেমাৰ চেমাৰ বহুত কম হ'ব, জিম চিম কৰি থাকিলে। হয়তো নহ'বও পাৰে বেমাৰ, আপুনি যদি ভালকৈ যদি নিয়মমতে মানি চলে, যিবিলাক খাব লাগে সেইবিলাক খায়, যিবিলাক খাব নালাগে সেইবিলাক নাখায়, তেতিয়া হয়তো আপোনাৰ একো প্ৰব্লেম নহয়, কেতিয়াও শৰীৰত এফেক্ট নহয়। বাকী সেইকাৰণে মই জিমটো জইন কৰিলোঁ, যিহেতু মই ঘৰত এনেই থকা হয়। সদায়তো মই ভিডিঅ' বনাব নোৱাৰোঁ,
কাৰণ যিহেতু কণ্টেণ্ট নাথাকে আৰু ক'তো যাবলগীয়াও নাথাকে, ত' সেইকাৰণে জিমটো জইন কৰি ল'লোঁ। বাকী আমাৰ স্বাস্থ্যটো হেল্ডি ৰাখিবলৈ আচলতে শৰীৰ চৰ্চা অতিকৈ প্ৰয়োজন, সেইকাৰণে জিমটো জইন কৰিলোঁ। আৰু জিমটো আচলতে এনেকুৱা বস্তু নহয় যিটো আপুনি 2-3 মাহ মাৰিলেই বডি বনাই দিব পাৰিব। যদি তেনেকৈ ভাবিছে আপুনি 2-3 মাহ মাৰি বডি বনাই দিম, তেতিয়াহ'লে আপুনি ঘৰত অকল ভাত খাওক আৰু শুৱক, দিনে ৰাতিয়ে শুৱক, তেতিয়া আপুনি অলপ অন্ততঃ ফুলিব চাগে। কিন্তু ইভাগে ফুলা আৰু জিমত গৈ অকণমান স্বাস্থ্যটো বনোৱা বহুত পাৰ্থক্য আছে। গতিকে আপোনালোকে সেইটো নাভাবিব কেতিয়াও যে 2-3 মাহত বডি বনি যাব। তেনেকৈ যদি জিম যাম বুলি ভাবিছে আপুনি নাযাব, ঘৰতে বেলেগ কিবা কাম কৰক, তেতিয়া হয়তো আপোনাৰ স্বাস্থ্যটো আহিব। বাকী আপুনি নৰ্মেলি যিখিনি এক্সাৰচাইজ, সেইখিনি এক্সাৰচাইজ আপুনি জিমত কৰি থাকিলে অন্ততঃ আপোনাৰ স্বাস্থ্যটো ভালে থাকিব। এনেই ঘৰত বহি থকাতকৈ, যিহেতু এতিয়া মই এনেই আছোঁ, সেইকাৰণে মই জিম জইন কৰিছোঁ। আৰু এনেই থকা বুলিয়ে নহয়, আপুনি ব্যস্ততাৰ মাজতে যদি টাইম উলিয়াব পাৰে, আপুনি ৰাতিপুৱা গধূলিটো এনেই থাকে প্ৰায়, সেই টাইমটোত আপুনি জিমত জইন কৰি লওক, সেই টাইমটো জিমত অতিবাহিত কৰক, তেতিয়া হয়তো আপুনি অলপ স্বাস্থ্যটো ঠিকে থাকিব। নহ'লেও আপুনি জিমত যাব নোৱাৰিলেও দৌৰি মেলি থাকক, তেতিয়াও আপোনাৰ স্বাস্থ্যটো ভালে থাকিব। আৰু এইখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ দেই আপোনালোকক, বেলেগ একো বেয়া ভাবি নল'ব। যদি ভুল হৈছে তেনেহ'লে মাফ কৰি দিব, কাৰণ ভুল হ'বই, আৰু ভুল কৰিলেহে আপোনালোকে শুধৰাই দিব। এইখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আপোনালোকক আকৌ কৈছোঁ, আপোনালোকে নিজৰ বুলি ভাবি মাফ কৰি দিব। বাকী আপোনালোকে শৰীৰ চৰ্চা কৰক, য'তেই নহওক, এনেই থাকিলেও আচলতে এনেই দৌৰি মেলি থাকক, তেতিয়াও ভালে থাকিব স্বাস্থ্যটো। চ' গাইছ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, যিহেতু অকল এইটো জিমৰ ওপৰত ৰিলেটেড, গতিকে এইটো ভিডিঅ' বেলেগৰ লগত সংযোগ নকৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মই সুৰজে নৰূপে সৃষ্টিৰে আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' আগবঢ়াই দিম। গতিকে ভিডিঅ'টো আপোনালোকে আদৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। টিল দেন টাটা, বাই বাই। चैनल को सब्सक्राइब करो पहले, हाँ जल्दी करो, मुझे पता है कि आप लोग नहीं करते हो, वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते। लाल कलर का बटन है, इसे दबाओ, जल्दी दबाओ, जल्दी दबाओ, फिर मैं शुरू करूँ। दबा दो जल्दी, दबा दिया, घंटी भी दबा देना, ठीक है।